গুড আফটাৰনুন কি কৰিছে আপোনালোকে মই আজি দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আজি কোনো ধৰণৰ ৰেচিপি দেখাম বুলি নহয় দেই ৰাতিপুৱাতে মাছ অলা এজন আহিলে ঘৰলৈকে আৰু এনেকুৱা লোকেল মাছবোৰ পাবলৈ নাই নহয় তেওঁ পাওঁতে সেইকাৰণে অলপ বেছিকৈ লৈ ল'লে এতিয়া দুপৰীয়া সাজত মাছকে বনাওঁ বুলি ভাবিলোঁ তাৰ কাৰণে আদা নহৰু জলকীয়া দি খুন্দি ল'লোঁ পিঁয়াজ কাটি ল'লোঁ আৰু বিলাহী কাটি ল'লোঁ আমাৰ ঘৰত আকৌ বিলাহী মাজৰ গুটিবোৰ নাখায় আৰু স্বাস্থ্যৰ কাৰণেও বেয়া বাৰু বিলাহী মাজৰ গুটিখিনি খোৱা সেইকাৰণে আমি বিলাহী এনেকৈ অলপ অলপকৈ টুকুৰা টুকুৰকৈ কাটি লওঁ মাজৰ গুটিখিনি পেলাই এতিয়া মাছ দেখালোঁ যে দেখিলে মাছখিনি কিন্তু মই বচা নাই দেই শাহু মায়ে বাছি দিয়ে মোৰ মাছ কেতিয়াও মই নিজে বাছি পোৱা নাই আজিলৈকে তেওঁৱে চব বাছি মেলি মোক আজৰি কৰি দিয়ে বা ৰেডি কৰি দিয়াৰ পিছত মই হালধি নিমখ ঘঁহি পেলাই বনাবলৈ আৰু মানে ষ্টাৰ্ট কৰি দিওঁ এতিয়া বনাব লৈছোঁ আজি কোনো ধৰণৰ মই ৰেচিপি দেখুওৱা নাই যেনেকৈ নৰ্মেলকৈ বনাওঁ তেনেকৈ বনাব লৈছোঁ দুপৰীয়া সাজ মই ধুনীয়াকৈ বনাই আছোঁ আৰু লগত আপোনালোকৰ লগতো কথা পাতি পাতি কামখিনি কৰি আছোঁ চাই থাকক গোটেই ব্লগটো এনজয় কৰক আপোনালোকে আজি মোৰ ব্লগটো লাষ্টত কেনেকুৱা পালে জনাব খালি এতিয়া তেলখিনি গৰম হৈ অহাত পিঁয়াজখিনি দি দিলোঁ মই আকৌ কৈছোঁ ৰেচিপি মই আজি দেখুওৱা নাই এনেই বনাই আছোঁ আৰু কৈ গৈ আছোঁ একদম চিম্পল ধৰণে বনাইছোঁ একদম চিম্পলকৈ বনাইছোঁ যদি কেতিয়াবা ট্ৰাই কৰিম বুলি ভাবে মই এনেকৈ চিম্পলকৈ বনোৱা ৰেচিপিটো কেতিয়াবা হয়তো আপোনালোকেও ট্ৰাই কৰিব পাৰে কেতিয়াবা এনেকৈ খায়ো ভাল লাগে ন আজি মানে ৰেচিপি দেখুওৱা নাই যে সেইকাৰণে মাজে মাজে কথা পাতি আছোঁ আৰু বনাই আছোঁ আপোনালোকে চাই যাওক মই কৈছিলোঁ নহয় আমাৰ ঘৰত বিলাহী মাজৰ গুটি নাখায় বুলি দেখিছে বিলাহীত এটাও গুটি নাই গোটেই বিলাহীকেইডোখৰ গুটি পেলাই মেলি টুকুৰা টুকুৰকৈ কাটি এতিয়া দি দিলোঁ পিঁয়াজখিনিত বিলাহীখিনি গলি অহাত আকৌ এবাৰ গোটেই মিশ্ৰণটো ভালদৰে মজাই লৈছোঁ যিমান ভালকৈ মজাব পাৰি সিমান খাবলৈ ভাল হয় বুলি কয় সেই মাছকেইটা মায়ে ধুনীয়াকৈ কাটি কুটি যেতিয়া বাছি দিলে মই হালধি নিমখ ঘঁহি অলপ দি থৈ দিলোঁ আৰু এতিয়া গোটেই মিশ্ৰণখিনিৰ পৰা ধুনীয়াকৈ দি দিছোঁ এইটো যে আমি মাছৰ চৰচৰি বুলি কওঁ নহ'লে মাছৰ উতলোৱা বুলি কওঁ জেগা চাই আকৌ কথাবোৰ বেলেগ হয় বুলি কয় নহয় আপোনালোকে কি কয় জনাব দেই মই মাছৰ উতলোৱা বুলি কওঁ আৰু এনেকুৱা মাছবোৰ চাবচোন কুঁহি মাছবোৰ বা এনেকুৱা সৰু সৰু ৰৌ পোৱালিবোৰ বহুত বেছি তৰকাৰী কৰি খাই বেয়া লাগে ন A few minutes later. গোটেইখিনি উতলি আহিলে আৰু এইবোৰ বেছি তৰকাৰীকৈ খাই ভাল নালাগে সেইকাৰণে পিঁয়াজ বেছিকৈ দি পেলাই অকণমান উতলোৱাৰ নিচিনা কৰি দিওঁ যাতে সানি পিটিকি খাব পাৰোঁ ভাতকণ হৈ গ'ল আজি মোৰ দুপৰীয়া সাজ কথা পাতি পাতি দুপৰীয়া সাজো বনাই আজৰি এয়া চাওকচোন লগত সৰু আলু গুটি অলপ ভাজি ল'লোঁ এতিয়া খাই লওঁ হা ভাতকণ খাই উঠি লগ পাই আছোঁ প্লেটখন দেখাব পাহৰিলেই নহয় প্লেটখনো চাই লওক আকৌ লগত মাছ এজনী ফ্ৰাই কৰি ল'লোঁ আৰু মাজত পিঁয়াজ আৰু জলকীয়া দি চাটনি এখন বনাই লৈছোঁ 1 hour later. দুপৰীয়া ভাত পানীবোৰ খাই আজৰি হৈ এতিয়া অলপ বহিছোঁ ভাত পানী খোৱাৰ পিছত আকৌ বহুতখিনি কাম থাকে ন কাঁহী বাতি ধোৱা পাকঘৰ চাফা কৰা সেই গোটেইখিনি কাম আজৰি কৰি এতিয়া অলপ বহিছোঁ যাওঁ পাৰ্লাৰৰ পৰা আহোঁগৈ থ্ৰেডিং চাওকচোন কেনেকুৱা হৈ গৈছে ইয়াত ভিডিঅ'টোত ভালকৈ ধৰিব পাৰিছে নাই মই গম পোৱা নাই কিন্তু অৰিজিনেল যেতিয়া দেখিব ন তেতিয়া গম পাব ইমান বেছি হৈ গৈছে থ্ৰেডিং আৰু মোৰ যেতিয়া ক'ৰবাত যাবলগীয়া থাকে বা কিবা বোলে আছে অকেজন পাৰ্টি তেতিয়াহে মোৰ সদায় থ্ৰেডিংটো কৰিবলৈ মনত পৰে এইটো মোৰ এতিয়া কথা নহয় দেই এইটো মোৰ একদম বিয়া আগৰ পৰা এই অভ্যাসটো মোৰ কেতিয়াও নাযাব কিন্তু এইবাৰ কৰি অহাৰ পিছত ভাবিম দে নাই এইবাৰ একদম ৰেগুলাৰ থ্ৰেডিং কৰিব লাগিব যেতিয়াই হ'ব মানে তেতিয়াই কৰিব লাগিব প্ৰায় মেইনটেইন কৰিব লাগিব এইবাৰ দেই এনেকৈ ভাবোঁ কিন্তু সেই কামটো কেতিয়াও আজিলৈকে সফল হোৱাগৈ নাই মোৰ থ্ৰেডিং কৰি অহা দিনাখন বহুত দেখিবলৈ ভাল লাগে যে সেইদিনাখন ভাবোঁ ইয়াৰ পিছৰ পৰা একদম ওলোৱাৰ লগে লগে কৰিব লাগিব দেই তাৰপিছৰ পৰা আকৌ গৈ পেলাই একেই হয়গৈ 3 মাহ 4 মাহৰ পিছতেই কৰিবলগীয়া হয় তাকো যদি কিবা এটা ওলায় বিয়া বাৰু পাৰ্টি কিবা কিবি যদি ওলায় তেতিয়াহে আকৌ মনত পৰে যে মোৰ থ্ৰেডিং কৰিব আছে বুলি এতিয়া যাওঁ থ্ৰেডিংটো কৰি লওঁগৈ যাওঁ গৈ আহোঁ নহ'লে দেৰি হৈ যাব আহি আকৌ ড্ৰেছ কৰি ওলাবও আছে ক'ত যাওঁ কি কথা চাই থাকিব গোটেই ব্লগটো এতিয়া যাওঁ বহি থাকিলে দেৰি হৈ যাব কামখিনি কৰি আহোঁগৈ A few minutes later. একেবাৰে একদম পাৰ্লাৰত আহিয়ে লগ পাইছোঁ আকৌ থ্ৰেডিং কৰি হৈ গ'ল আৰু মানুহজনকো ফোন কৰিলোঁ তেওঁ আহিব এতিয়া অলপ পিছত মোক লৈ যাবলৈ সেইকণ সময় থ্ৰেডিং কৰাৰ পিছত সেইগৰাকী যে চুলি ধুৱাইছে দেখিছে তাই ভণ্টি হৈছে আৰু পাৰ্লাৰৰ যোনগৰাকী অ'নাৰ তেওঁ বা হৈছে বা আৰু ভণ্টিৰ লগত ধুনীয়াকৈ কথা পাতি আছোঁ অলপ টাইম স্পেণ্ড কৰিলোঁ পাৰ্লাৰৰ পৰা আহি পাই গ'লোঁ এতিয়া কাম কেইটামান আছে সেইকেইটা কৰি লৈ একেবাৰে আৰু ড্ৰেছ কৰিম অথনি কৈছিল নহয়
আমাৰ আজি আবেলি ক'ৰবাত যাবলগীয়া আছে বুলি সেয়াই চব কৰি মেলি আজৰি হৈ লওঁ তাৰপিছত লাহেকৈ আৰু ড্ৰেছটো কৰি ওলাই দিম আৰু মই একেবাৰে ড্ৰেছ কৰি লগ পাই আছোঁ দেই অলৰেডি অকণমান বেছি দেৰি হোৱা নাই কিন্তু অকণমান দেৰি হৈ গৈছে সেইকাৰণে আৰু কৰিবলগীয়া কামকেইটা কৰি মেলি ড্ৰেছ কৰি ওলাই লওঁ একদম যোৱা টাইমত লগ পাম দেই আকৌ আপোনালোকক 1 hour later. হৈ গ'লোঁ ৰেডি দেৰিয়ে হৈ গ'ল ইমান পটাপটকৈ ওলাইছোঁ নহয় দেৰি হৈ গ'ল তেতিয়া বিয়া ঘৰ বুলি ক'লে চাবচোন যেনেকৈ হ'লেও মুঠতে যিয়ে নকৰক লাগিলে আপুনি দেৰিটো হ'বই উপায় নাই দেৰি হৈ গ'লোঁ কেনেকুৱা লাগিছে জনাব দেই ফুল লুকছটো ভালকৈ দেখাম অলপ পিছত এতিয়া বৰ্তমান যাওঁ বিয়ালৈ একদম বিয়া ঘৰত গৈ পেলাই লগ পাম নহ'লে চাগে আহি পেলাই লগ পাম ভিডিঅ'টো চাই থাকিব কেনেকৈ ক'ত লগ পাম গম পাই থাকিব আপোনালোকে বাই বাই বৰ্তমান বিয়ালৈ যাওঁ এতিয়া এইটো হৈছে মোৰ ফুল লুকছটো আৰু এখন শাৰী যে মোৰ বহুত মৰমৰ হয় এখন মোৰ মানে এংগেজমেণ্টৰ শাৰী হয় মই এখন শাৰীয়ে পিন্ধিছিলোঁ 1 hour later. ফাইনেলি বিয়া ঘৰ আহি পাই গ'লোঁ এড্ৰেছ বিচাৰি মেলি মেপ চাই মেলি আহি পালোঁহি বিয়া ঘৰ আহি পাই কইনাৰ লগত গিফ্ট দি মেলি ফটো চটো মাৰিলোঁ অলপ তাৰপিছত এতিয়া চিনাকি মানুহবোৰ লগ পাইছে দেখিছেনে পূৰা হাঁহি কথা পাতি বিজি হৈ আছোঁ মই পূৰা আৰু এয়া চাওক কইনা আৰু দৰা মৰম লাগিছে ন কাপলটো বহুত ধুনীয়া মিলিছে আৰু এই গোটেই বিয়া ঘৰৰ মানুহখিনি চবেই নিজৰ নিজৰ চাহ চিনাকি মানুহবোৰ লগ পাইছে চব কথা পতাত বিজি 1 hour later. এতিয়া একেবাৰে ভাত পানী খাই আজৰি হৈ পেলাই আচল কামটো কৰিবলৈ আহিলোঁ কইনাৰ ওচৰলৈ মানে ফটো মৰা কামটো অথনি মাৰিলোঁ বাৰু কিন্তু মানুহ ভালদৰে ফটো মাৰিব নোৱাৰিলোঁ এতিয়া ধুনীয়াকৈ ফটো দুখনমান মাৰি ল'লোঁ কইনাৰ লগত তাৰ মাজত কইনাই আকৌ মাজে মাজে মানুহ আহিছে নহয় মানুহ ৰিচিভ কৰি আছে ধুনীয়াকৈ চফ দিছে আমি দুজনী ইমান কথা পাতিছোঁ চাওকচোন নতুন যে আজি লগ পাইছোঁ তেনেকুৱা লগাই নাই পূৰা কথা পতাত বিজি দুয়োগৰাকী বেলেগৰ বিয়া দেখিলে নিজৰ বিয়াখনলৈ মনত পৰি যায় 1 hour later. বিয়া ঘৰৰ পৰা আহি এতিয়া পালোহি ইমান বেছি ভাগৰ লাগিছে ফোনটো ধৰিবলৈও মানে ভাগৰ লাগি গৈছেগৈ সেইকাৰণে ফোনটো ষ্টেণ্ডত থৈ দিছোঁ বোলে 11:30 হ'ল ৰাতি বাপৰে ইমান দেৰি হ'ল এতিয়াও বিয়া ঘৰত মানুহ পূৰা একদম পূৰা মানে আধাখিনি মানুহ আছে বুলি ক'লেও বেয়া নহয় বহুত বেছি ভাল লাগিলে বিয়াখন খাই আপোনালোকেতো দেখিছেই গোটেই ব্লগটোত যিমানকণ পাৰোঁ বিয়াখন দেখাবলৈ চেষ্টা কৰিলোঁ লগত কইনাগৰাকীও দেখাবলৈ চেষ্টা কৰিলোঁ বহুত মৰম লগা হয় কইনাগৰাকী আমি দুইজনী যদিও আজি প্ৰথম লগ পাইছোঁ কিন্তু ইমান দেৰি কথা পাতিলোঁ আজি প্ৰথম চিনাকি নিচিনা নালাগিলেই বাৰু যি কি নহওক ভাল লাগিলে বিয়াখনলৈ গৈ এতিয়া বহুত বেছি ভাগৰ লাগিছে একেবাৰে আকৌ এটা নেক্সট ব্লগত লগ পাম গোটেই ব্লগটো চাই চাগে আপোনালোকেও ভাল পালে মই আশা কৰিছোঁ আৰু আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ মোৰো বহুত ভাগৰ লাগিছে আকৌ পুনৰ নতুন এটা ব্লগত লগ পোৱা খাই আজিলৈ এইটো ব্লগৰ পৰা বিদায় ল'ম এতিয়া মই আৰু যদি গোটেই ব্লগটো চাই ভাল সোনকালে যাওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মই আপোনালোকৰ মাজলৈ সদায় দিনৰ কাৰণে এনেকৈ যিমানখিনিলৈকে পাৰোঁ নতুন ব্লগ আনিবলৈ চেষ্টা কৰি থাকিম আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা খাই আজিলৈ আহিছোঁ দেই বাই বাই